অ পাপা পাপা কিবা এটা খাওঁ খাওঁ লাগিছে দোকানলৈ যাওঁ বলক এই তো আৰু কি খাং নালাগে ঐ বটল কোন আহিছে চাগে যাচোন অ চাই আহোঁগৈ ৰ'ব আৰে ছাৰ আপুনি আহক আহক বহক ইয়াতে কওকচোন এতিয়া কি কামত আহিলে বা ইমান গৰমত কৈছো গৰমৰ কথাটো নকবি বুজিছে কাপোৰ ধোৱাৰ লগে লগে শুকাই যায়গে অ কাপোৰ ধোৱাৰ লগে লগে শুকাই যায়গৈ আৰু পিন্ধাৰ লগে লগে তিতি যায় আৰু যেতিয়া গৰম বেছিকে পৰে কাৰেণ্টটোৱে কাটি দিয়ে নহয় কাৰেণ্টৰ কথা নকবই আৰু গৰমত কালি গোটেই ৰাতিটো লাইন নাই নহয় পাংখাখনলৈ চাই ৰাতিপুৱালে কিন্তু কাৰেণ্টটো নাহিলে আৰু হয় একদম সঁচা কথা কৈছে দেই আপুনি পিছে ছাৰ আমাৰ ল'ৰাটোৱে পঢ়া শুনা কৰিব পাৰে নাই বাৰু এইটো কথা সুধিবলৈ কি হ'ল আকৌ এই গৰমৰ কথা পাতক গৰমৰ কথা যিটো গৰম পৰিছে গৰমত কাৰেণ্টটো নেকাটিবলৈ থাৰ্মেলক ফোন কৰক পাপা মই পঢ়ো নহয় বৰ মন দি কিনি পঢ়ো সঁচাকে নেকি কিন্তু মোক আকৌ বিশ্বাস হোৱা নাই কিন্তু তই পঢ় বুলি তো পাপা ছাৰে যেতিয়া ক্লাছ কৰে তেতিয়া বহুত ধ্যানত থাকো মই হয় জানো মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই কিবা প্ৰমাণ দিব পাৰিলে বিশ্বাস এটা কৰিম বাৰু আছে মোৰ ওচৰত প্ৰুফ পাপা মোৰ ওচৰত ঢেৰ প্ৰুফ আছে ৰ'ব এতিয়া দেখাইছো ৰ'ব ছাৰ এতিয়া ঠাণ্ডা খাব নে কফি খাব হয় নে চাহ খাব চাহ তাহ নাখাওঁ দেই ঠাণ্ডা আছে যদি আনা ৰ'ব আনি দিছো ৰ'ব লওক ছাৰ নেমু পানী ইয়াৰ সোৱাদটোচোন অকমান বেলেগ লাগিছে নেমু পানী লিখা লগা নাই যে আৰু গোন্ধটো অকমান বেলেগ ছাৰ নেমু পানী হয় নেমু পানী এই মানুহজনে নেমু চেপি কিনি ফ্ৰিজত ভৰাই থৈছিলে আকৌ তথাপিও খাবলৈ কিন্তু ভাল লাগিছে দেই চাওঁ পাপা চাওঁ আঁতৰি দিয়ক পৰিব নহ'লে এতিয়া ছাৰ এয়া লওক আম খাওক ল'ৰা তইচোন প্ৰমাণ আনিবহে গৈছিলি আম লৈ আনিলি যে পাপা প্ৰথমে আম খাবলৈ দিয়কচোন ছাৰক ছাৰ আমটো খাওক আৰু সোৱাদটো কওক কেনেকুৱা লাগিছে ৰ'বা খাইছোং ৰ'বা আপোনালোকৰ ঘৰত আকৌ খাবলৈ দিয়ে আছে দেই নেমু পানী আম ৱাহ খাওক ছাৰ অদ্ভুত ইমান সোৱাদ আম ছাৰ এইটো পুৰা একদম অৰ্গেনিক আম হয় ছাৰ আপুনি কৈছিলে নহয় আমাৰ একো বস্তুৱে ৱেষ্ট নহয় বুলি চবকে আকৌ ৰিউজ কৰিব পাৰে বুলি কৈছিলে নহয় ছাৰ মইতো পঢ়াইছিলো বাৰু বাহ বটল তইচোন সঁচাকে পঢ়া শুনা কৰিব ধৰিলি আজিকালি কিন্তু বটল তুমি এই ৱেষ্ট হোৱা বস্তুবোৰ কেনেকে ৰিউজ কৰিছা হয় আমটোত আকৌ ৰিউজ ক'পা কৰিছা তুমি চাওক ছাৰ মই সদায় আম গছৰ তলত হাগো আৰু মুতো দিনত ছাৰ দুবাৰকৈ সেনেকে হাগো সেনেকে কৰি গছজোপা ডাঙৰ হ'ল নহয় ছাৰ ঢেৰ আম লাগিছে সেইকাৰণে মিঠা আমজোপা বহুত মিঠা এতিয়া ছাৰ গম পালে নহয় ছাৰ কেনেকুৱা লাগিলে অৰ্গেনিক আম কি ছাৰ দেখিছে নহয় ছাৰ আপুনি পঢ়োৱা চব কথা মই এক্সপেৰিমেণ্ট কৰি কিনি চাই থাকো ছাৰ আৰু এটা এক্সপেৰিমেণ্ট কৰিছো কিন্তু মই আৰু কি এক্সপেৰিমেণ্ট কৰিছ তই পাপা ছাৰে স্কুলত আৰু এটা কথা কৈছিলে এই নিমখীয়া পানীবোৰ হেনো সোনকালে বৰফ হৈ যায় সেইটো কথাটো মই কৈছিলো তহঁতক ছাৰ সেইকাৰণে মই বটলত পেচাব কৰি কিনি ফ্ৰিজত ভৰাই থৈছিলো এক্সপেৰিমেণ্ট কৰি চাইছিলো ছাৰ বৰফ হয়নে নহয় কি কোনটো বটলত থৈছিলা বটল আৰে এইটো বটলতে থৈছিলো মই কোনে খালী কৰি পেলালে এইটো বটলত তই পেচাব কৰি কিনি তই ফ্ৰিজত ভৰাই থৈছিলি ছাৰ আপুনি দিয়া জ্ঞানৰ এই এক্সপেৰিমেণ্ট কৰি আছিলো মই কি পাপা এতিয়া প্ৰমাণ পালেনে মই কিমান পঢ়ি থাকো বুৰ্বক তোৰে ফকতে এক্সপেৰিমেণ্টৰ কাৰণে ছাৰক কেনেকুৱা আম খাব পালে চাই সেইটোতো বাদ দে তই ছাৰক পেচাবে খুৱাই দিলি তই গাধ হৈয়ে থাকিবি দেই আই অ' মা